Hello everyone, welcome back to my YouTube channel, myself Wasik. আজি মোৰ বাইকখন দুম বুলি ভাবি লৈছো কাৰণ আজি সানডে হয় কোনো কাম নাই তো ভাবি লৈছো কিবা এটা কামেই কৰি লও তথাপি অলপ ভাল লাগিব বাইকখন লেতেৰা হৈ আছে হি আগতে চকাখন সাফা কৰি আছে কাৰণ চেইনত যেটো গিয়াৰল লগোৱা হয় সেই গিয়াৰলটো আহি টায়াৰতে লাগি গৈছে চকাখন একদম লেতেৰা হৈ গৈছে তো বস্তুবিলাক এনেই নুঠে তো যাৰ কাৰণে ডিজেল লগোৱাব লগা হৈ আছে তো আপোনালোকে চাই আছে হি ডিজেল লগে সাফা কৰি আছে তাৰ পিছত ফৰ্ম ওয়াশটো হ'ব তো হৈ গল একদম ক্লিন হৈ গৈছে নতুন লাগি আছে তো বস্তুবিলাক সাফা কৰি ৰাখিব লাগে ধুনীয়া হৈ থাকিলে দেখাত ভাল লাগে আজিৰ কাৰণে এইখিনিয়ে ভিডিঅ'খন ভাল লাগিলে লাইক শেয়াৰ কমেন্টৰ লগতে চেনেলখন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব